আৰম্ভ কৰোঁ। আমি হয়তো বহুতেই অসম চৰকাৰৰ স্কিল ডেভেলপমেণ্ট স্কিমটোৰ বিষয়ে শুনিছোঁ। যিসকলে এই বিষয়ে অৱগত নহয় তেওঁলোকক কওঁ যে বৰ্তমান অসমত নিবনুৱা সমস্যা ইমানেই বেছি বৃদ্ধি হৈছে যে ভাল ভাল ডিগ্ৰী লৈও আমি চাকৰি পাবলৈ সক্ষম হোৱা নাই। এনেকুৱা নহয় যে অসমত বা ভাৰতবৰ্ষত চাকৰি নাই, চাকৰি আছে। সেই চাকৰিটো কৰিবলৈ হয়তো আমাৰ যোগ্যতাও আছে, কিন্তু আমাৰ অভিজ্ঞতা নাই। ধৰক আপুনি এটা কোম্পানীত চাকৰি এটা পালে, তাত ধৰক আপোনাক মেচিন এটা চলাবলৈ দিছে, কিন্তু আপুনি চলাব নাজানে, কাৰণ আপোনাৰ আগতে মেচিন কেনেকৈ চলায় তাৰ অভিজ্ঞতা নাই। এইটো মাত্ৰ এটা উদাহৰণহে। এইবিলাক প্ৰব্লেম দূৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে স্কিল ডেভেলপমেণ্ট স্কিমৰ জৰিয়তে নিবনুৱা ল'ৰা ছোৱালীখিনিক বিভিন্ন বিভাগত সুদক্ষ কৰি তোলাত সহায় কৰি আছে। এই স্কিমৰ অধীনত আপুনি বিভিন্ন বিষয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে। এই শিক্ষাৰ জৰিয়তে আপুনি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। এই স্কিমৰ অধীনত আপুনি এগ্ৰিকালচাৰ, টুৰিজিম, ইলেক্ট্ৰনিক্স, হেল্থ কেয়াৰ, IT, ৰিটেইল, মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট, লজিষ্টিক আদি বিভিন্ন বিষয়ত পাকৈত হৈ পৰিব পাৰে। এতিয়া কথাটো হ'ল আপুনি শিকিব ক'ত? এইবোৰ শিক্ষা দিয়াৰ বাবে অসম চৰকাৰে ঠায়ে ঠায়ে কৌশল কেন্দ্ৰ খুলিবলৈ আৰম্ভ কৰিছে। আপোনালোকে সেই কেন্দ্ৰত গৈ খবৰ ল'লেই সকলোখিনি কথা ভালদৰে বুজিব পাৰিব। আৰু ল'ৰা ছোৱালীখিনিৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থাও কৰিছে। আপোনালোকক মই মোৰ নেক্সট ভিডিঅ'টোত অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, তলত দিয়া ৰঙা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰক আৰু লগতে ঘণ্টাটোও দবাই দিয়ক যাতে মোৰ এটাও ভিডিঅ' আপুনি মিছ নকৰে। তেনেহ'লে আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় আই অসম।